নাম শ্ৰী বিমান বসুমতাৰী। মই এজন সাধাৰণ কৃষক ক'বলৈ আপোনাৰ মই যোৱা এমাহৰ পৰা IMCৰ এগ্ৰ'গ্ৰছা আৰু এক্টিভেটৰ ব্যৱহাৰ কৰি আছোঁ, যাৰ ফলত পাতবোৰ আগতে যেনেকুৱা পাইছিলোঁ তাতকৈ খুব ভাল পাইছোঁ, যাৰ ফলত পাতৰ গ্ৰ'থটো পাইছোঁ, ওজনটো পাইছোঁ। যোনটো আগতে আমি ছিঙি বিঘাত 100 কেজি পাই সক্ষম হৈছিলোঁ, এতিয়া IMC দৰৱ মাৰি আমি প্ৰায় 150 কেজিলৈকে পাবলৈ সক্ষম হৈছোঁ। পাতটো ছিঙোতে আপোনাৰ ওজন আছে যদিও পাতটো বহুত কোমল, আপোনাৰ ওজন থকাৰ কাৰণে হৈছে। তাৰপিছত আগতে আমি ৰাসায়নিক দৰৱ মাৰিছিলোঁ, যাৰ ফলত পাতটো ইমান ওলোৱা নাছিলে। এতিয়া ৰাসায়নিক দৰৱটো কমাই পিনি আমি অকল অৰ্গেনিক মাৰিছোঁ IMCৰ দৰৱ, যাৰ ফলত আমি পাতটো ভাল হ'বলৈ দেখা দিছোঁ মানে। আৰু বেলেগৰ সেইটো কথা আৰু এটা কথা ক'ব খুজিম যে আপোনালোকেও IMC দৰৱ মাৰক, যাৰ ফলত আপোনাৰ পাতটো গ্ৰ'থ হ'ব, ওজনো বাঢ়িব, যাৰ ফলত বাগানখনো ভাল হৈ থাকিব। ৰাসায়নিক দৰৱৰ সলনি অৰ্গেনিক দৰৱ ব্যৱহাৰ কৰাৰ ফলত বহুতো সুবিধাজনক হয়, কিয়নো ৰাসায়নিক দৰৱ মাৰিলে বহুতো বেমাৰ বিঘিনি দেখা যায়। সেয়াই। ঠিক আছে।